বহিৰাজ্যত আবদ্ধ ছাত্ৰ ছাত্ৰীৰ বাবে যোগাযোগৰ টেলিফোন নম্বৰ নাই কোনো সঁহাৰি কাৰ্বি আংলঙৰ পৰা বহু ছাত্ৰ ছাত্ৰীৰ ৰাজ্যিক পৰ্যায়ত একো যোগাযোগ পোৱা নাই তিনিচুকীয়াৰ পৰা শ্ৰমিকক আনিয়ে দায়িত্ব সামৰিলে CM ৰংহাঙে কাৰ্বি আংলং সাহিত্য শাখিত পৰিষদৰ নমাটি সমষ্টি CM সাহায্য পুঁজিলৈ 2,86,601 টকাৰ চেক প্ৰদান পৰিষদৰ উপাধ্যক্ষ ৰীতে সিংহিৰ উদ্যোগত চৰকাৰ আপোনাৰ চৰকাৰী কৰ্মচাৰীসকল অব্যাহত আৰ্টৰ সহায় তৃতীয় পৰ্যায়ৰ লকডাউনৰ সময়ছোৱাত 12টা অতি দৰিদ্ৰ পৰিয়ালৰ কাষত থিয় দিলে এগৰাকী হৃদয়বানৰ নমস্কাৰ ষ্টুডিঅ'ত মই পৰহজ্যোতি শৰ্মা এতিয়া আহিছোঁ প্ৰথমটো অসমীয়া প্ৰাইম টাইম বাতৰিলৈ বহিৰাজ্যত আবদ্ধ অসমৰ ছাত্ৰ ছাত্ৰী আৰু শ্ৰমিকক আনিবৰ বাবে অসম চৰকাৰ যোগাযোগৰ টেলিফোন নম্বৰ কোনো সঁহাৰি নাই এনে পৰিপ্ৰেক্ষিতত বিপৰ্তিত পৰিছে ৰাজ্যৰ ভিন্ন জিলাৰ লগতে বিশেষকৈ কাৰ্বি আংলং জিলাৰ পৰা বহিৰাজ্যৰ বিভিন্ন প্ৰান্তত থকা ছাত্ৰ ছাত্ৰীসকল অলপতে অসম চৰকাৰে ইমেইল মুকলি কৰি ইমেইল যোগে নিজৰ বিতং তথ্য দি মিছ কল দি চৰকাৰৰ পৰা পৰৱৰ্তী নিৰ্দেশৰ বাবে অপেক্ষা আছিল পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ ভিন্ন প্ৰান্তৰ পৰা অধ্যয়নৰ বাবে ৰাজস্থানৰ টংক জিলাত অধ্যয়নৰত বহু ছাত্ৰ ছাত্ৰী দিনচেৰেক অতিক্ৰমৰ পিছতো চৰকাৰৰ পৰা এই সংক্ৰান্তত কোনো নিৰ্দেশ লাভ নকৰা যোগাযোগৰ বাবে দিয়া টল ফ্ৰী নম্বৰত নিজাববীয়াকৈ ফোন কৰে কিন্তু বহুবাৰ ফোন কৰি কোনো সঁহাৰি লাভ নকৰাৰ অভিযোগ তুলিছে এইসকল ছাত্ৰ ছাত্ৰীয়ে আনহাতে প্ৰথম পৰ্যায়ৰ লকডাউনৰ সময়ছোৱাত কিছু টকা সাহায্য দিয়া তথা প্ৰথম পৰ্যায়ৰ লকডাউনৰ পিছতে তিনিচুকীয়াত আবদ্ধ কাৰ্বি আংলঙৰ শ্ৰমিকসকলক পৰিষদৰ পৰিবহণ নিগমৰ বাছেৰে আনিয়ে দায়িত্ব সামৰিলে CM তুলিৰাম ৰংহাঙে ৰাজস্থানৰ লগতে আন ৰাজ্যত আবদ্ধ ছাত্ৰ ছাত্ৰীক ঘূৰাই লৈ অনাৰ বাবে কোনো ব্যৱস্থা গ্ৰহণ কৰা এই সময়ত পৰিলক্ষিত হোৱা নাই আছে জিলাখনত গিজগিজাই থকা বহু ছাত্ৰ সংগঠন কিন্তু এই সময়ত তেওঁলোকৰ কোনো সঁহাৰি নাই সমান্তৰালভাৱে পাৰ্বত্য উন্নয়ন মন্ত্ৰী চুম ৰংহাঙেও এই সন্দৰ্ভত কোনো তৎপৰতা গ্ৰহণ কৰা মুঠেই পৰিলক্ষিত হোৱা নাই ৰাজ্যিক পৰ্যায়ত যোগাযোগৰ সুবিধা কৰি দিয়াটো কিছু সহায়ৰ হাত আগবঢ়াব পাৰিলেহেঁতেন ভৱিষ্যত মানৱ সম্পদৰ প্ৰতি সাহসীয় বিজেপি নেতাসকলৰ এই উদাসীন মানসিকতা চিন্তিত আৰু হতভম্ব জিলাখনৰ বহু সচেতন ৰাইজ যদিও উপায়ন্তৰ এইসকল ছাত্ৰ ছাত্ৰীয়ে বাট চাই আছে কাৰ্বি আংলং সাহিত্য পৰিষদৰ CM তুলিৰাম ৰংহাঙৰ আন্তৰিকতাৰ ভৰা সঁহাৰিৰ নিউজ টেক্স ৰিপৰ্ট কাট নিউজ মাৰাত্মক কৰোনা ভাইৰাছ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে চৰকাৰে চলাই থকা যুঁজৰ বাবে ধনখিৰিৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য কৰি বিভিন্ন দল সংগঠনে CM সাহায্য পুঁজিলৈ অনুদান আগবঢ়াই থকাৰ সময়তে নমাটি পৰিষদ সমষ্টিৰ পৰাও বিভিন্নজনে CM সাহায্য পুঁজিলৈ আগবঢ়োৱা হৈছে 2,86,601 টকা কাৰ্বি আংলং সাহিত্য শাখিত পৰিষদৰ উপাধ্যক্ষ ৰীতে সিংহিৰ তত্ত্বাৱধানত তেওঁৰ নিজা গৃহ সমষ্টিত মুখ্য কাৰ্যবাহী সদস্য সাহায্য পুঁজিলৈ অনুদান আগবঢ়োৱা হয় কালি দেনগাঁৱত মুখ্য কাৰ্যবাহী সদস্য সাহায্য পুঁজিলৈ অনুদান আগবঢ়োৱা সকল ক্ৰমে দেনগাঁও বজাৰ কমিটিয়ে 15,601 টকা পাৰখোৱা বজাৰ কমিটিয়ে 10,000 টকা পাৰখোৱা এণ্ট্ৰি টেক্স গেটে 50,000 টকা লকচগাঁও পুৱাৰী মহলে 1 লাখ টকা দেনগাঁও বেংগলী সমাজে 1,000 টকা মিণ্টু বৰাই 50,000 টকা জয়ন্ত ভাগৱতী ধনটো পাটৰ আৰু চন্তু বে এই তিনিওজনে মিলি 50,000 টকা আৰু কল্যাণ দে 10,000 টকা মুখ্য কাৰ্যবাহী সদস্য সাহায্য পুঁজিলৈ অনুদান হিচাপে আগবঢ়ায় এইসকল সহৃদয় কালি দেনগাঁৱত কাৰ্বি আংলং সাহিত্য শাখিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাঙৰ হাতত চেক প্ৰদান কৰা হয় নিউজ টেক্স ৰিপৰ্ট কাট নিউজ ৰাজ্য চৰকাৰ আহ্বান অসমৰ বিভিন্ন জিলাকে ধৰি পূব তথা পশ্চিম কাৰ্বি আংলং জিলাৰ একাংশ চৰকাৰী কৰ্মচাৰীসকলে আৰ্তজনক সহায়ৰ কাম অব্যাহত ৰাখিছে এইদৰে চন্দ্ৰ সিং ৰংহাং নামৰ এগৰাকী কৰ্মচাৰীও সংকটকালত আৰ্টৰ কাষত থিয় দি দাঙি ধৰিলে মানৱীয়তাৰ নিদৰ্শন
ইফালে কোভিড-19ক লৈ ভয়ত হাহাকাৰ আনফালে এমুঠি অন্নৰ বাবে হাহাকাৰ অতি দৰিদ্ৰ লোকসকল পশ্চিম কাৰ্বি আংলং জিলাৰ সদৰ চহৰ হামৰেনৰ পৰ্বত মেনচিং ৰকহাং গাঁৱৰ দীৰ্ঘদিনীয়া লকডাউনত উপাৰ্জনবিহীন হৈ থকা অতি দৰিদ্ৰ পৰিয়ালৰ অৱস্থা আজিৰ তাৰিখত হৈছে একেবাৰে নাজল নাথক এনে পৰিপ্ৰেক্ষিতত এই সকল দুৰ্গতৰ কাষত চাউল দালি মিঠাতেল নিমখ চাবোন আদি লৈ থিয় দিলে চন্দ্ৰ সিং ৰংহাঙে ব্যক্তিগতভাৱে নিজাববীয়াকৈ এইদৰে দুখীয়া পৰিয়ালৰ লোকক যৎকিঞ্চিত সহায় কৰিবলৈ পাই অতি আনন্দিত এইগৰাকী কৰ্মচাৰীৰ হামৰেনৰ পৰা সুন্দৰকৈ ৰিপৰ্ট কাট নিউজ সময়তে বাণিজ্যিক বিৰতিৰ Shopping Mall is a gulf of Assam Enterprise and the Hill Areas Department. A glorious 1 year now. Here's everything you need. Groceries and household supplies, cosmetics, personal care and skincare essentials, appliances and electronics, stationery, men's and women's clothing along with tribal clothing. Also a huge Durga Puja offer on Swati brand. An offer you cannot refuse. Shopping Mall, Difu Manja Road, Manja Industrial Complex, 782461, Manja, Karbi Anglong, Assam. বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত কোভিড-19ৰ বিপক্ষে যুঁজত চৰকাৰক পূৰ্ণ সহযোগিতা সমগ্ৰ দেশবাসীৰ দেশ তথা ৰাজ্যৰ আন জিলাৰ লগতে কাৰ্বি আংলংবাসীৰ দীৰ্ঘদিনীয়া লকডাউনৰ সময়ছোৱাত চৰকাৰে আৰোপ কৰা নীতি পালন কৰি নিজ নিজ ঘৰত আবদ্ধ থাকে এনে পৰিপ্ৰেক্ষিতত অভাৱ অনাটন সীমাত নথকা দৰিদ্ৰ লোকসকলক সহায়ৰ হাত আগবঢ়োৱা পৰিলক্ষিত হৈছে জিলাখনৰ চেণ্টাৰ বজাৰ অন্তৰ্গত প্ৰায় 6খন গাঁৱৰ দৰিদ্ৰ পৰিয়ালক কিছু সকাহ দিবৰ বাবে খাদ্য সামগ্ৰী আগবঢ়াই সহায় কৰিলে চাপং খৰচিং প্ৰ গাঁৱৰ লংকৈ ৱেলফেয়াৰ ছ'চাইটি আৰু লংকৈ ইউথ ট্ৰাষ্ট নামৰ সংগঠন দুটাই খাদ্য সামগ্ৰী দি সহায় কৰাৰ লগতে সংগঠন দুটিৰ কৰ্মকৰ্তাসকলে মাস্ক বিতৰণ কৰে এইসকল আৰ্তজনলৈ সমগ্ৰ বিশ্বক কপাই তোলা কোভিড-19ৰ পৰা বাচিবলৈ হলে নিজক সকলো সময়তে সুৰক্ষাৰ আবেষ্টনীৰ মাজত ৰখাটোৱেই হৈছে ডাঙৰ ঔষধ কিয়নো এই মহামাৰী প্ৰতিৰোধৰ বাবে বিশ্বৰ বৈজ্ঞানিকসকলে যিহেতু এতিয়াও ভেকচিন প্ৰস্তুত কৰি উলিয়াব পৰা নাই গতিকে মাস্ক পিন্ধি নিজৰ লগতে আনকো সুৰক্ষা কৰিব লাগিব ৰাইজে নিজে নিউজ ডেস্ক ৰিপৰ্ট কাট নিউজ puji ke jo pini ani radet bidet pen jo dak apar capong khorsing kruarong longkoi tu so bang kardom kardi pen akhir du mesi sang ko aduk kawe ki biki thi pen bang nang ki pi sin tum pini akhir ju menang pisi pini nang tu mahem tu sehem nil kardom nang jo hang iklo pini akhir ju men pen nang pi iklo bong atum pasi lam nili kan nili lam tan ninje nali tong ke la ke pini kwan koson nali ning pini koson lani karo mo khula lo bong ni ning choro si sehem longkoi e ni mu mar tum e an su se pat na an su se pari nang po khan chi ke plan ki ti an su sa hidu no ke plan no ke pin aklin nang kha no sab ta ba pa man la po ning an su se ka pini nili tum chapong korsing tu rong longkoi welfare society youth trust nan chalang pet pini tum pini methang ai hemalong rong berong thak mate rong kho ara dompan pini savet ame ningang sampen pitung longkoi welfare society lapen longkoi youth trust ai men chalang si pitung sang han yang tu mas pitung rong mate ratumpan pini pajil pondor
কোভিড-19 বিপক্ষে যুঁজ দিবলৈ অব্যাহত আছে লকডাউন ইতিমধ্যে যোৱা 3 মে'ত দ্বিতীয় পৰ্যায়ৰ লকডাউন সমাপ্তিৰ পিছতে আৰম্ভ হৈছে তৃতীয় পৰ্যায়ৰ লকডাউন তৃতীয় পৰ্যায়ৰ লকডাউনৰ আজি তৃতীয় দিনা পশ্চিম কাৰ্বি আংলং আমৰি পৰিষদ সমষ্টিৰ দুখীয়া ৰাইজক আমৰি লেমছে বিতৰণ কৰিলে বিনামূলীয়া চাউল 40 দিনৰ লকডাউনৰ অন্তত পুনৰ তৃতীয় লকডাউন আৰম্ভ হোৱাৰ লগে লগে স্বাভাৱিকতে দৰিদ্ৰ পৰিয়াল অৱস্থা হৈছে ভীষণ হাহাকাৰ এনে পৰিস্থিতিত আমৰি লেমছে তৃতীয়বাৰৰ বাবে এইসকল দুখীয়া পৰিয়ালক চাউল তথা অন্যান্য খাদ্য সামগ্ৰী বিতৰণ কৰি কিছু সকাহ দিয়াৰ প্ৰয়াস কৰা পৰিলক্ষিত হৈছে চাউল বিতৰণৰ এই অনুষ্ঠানত এমএসি ডি উফিং মাছলাই লেমছৰ অধ্যক্ষ বিক্ৰম টিমু সম্পাদক আৰটিয়ান মাছলাইকে ধৰি কেএছইউ এটিচিইউ আদি সংগঠনৰ কৰ্মকৰ্তাসকলেও উপস্থিত থাকে আমৰিৰ পৰা পি ৰাটনে ৰিপৰ্ট কাট নিউজ আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ